বলিউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক লৈ ব্যস্ত প্ৰশাসন। প্ৰিয়ংকা চোপ্ৰাৰ জৰিয়তে অসমলৈ পৰ্যটকৰ সোঁত বঢ়োৱাৰ লক্ষ্য অসম চৰকাৰৰ। নিশ্চিতভাৱেই বৰ ভাল কথা এয়া। পিছে প্ৰিয়ংকা চোপ্ৰাক লৈ ব্যস্ত থাকোঁতে অসম চৰকাৰৰ বৰমূৰীয়াসকলে পাহৰি গ'ল মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ কথা। ৰাজ্যৰ সকলো ভগা মথাউৰিৰ মেৰামতি ৩০ এপ্ৰিলত শেষ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কিন্তু কাৰ্যকৰী নহল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। এয়া যোৰহাটৰ ৰক্ষা কৱচস্বৰূপ নিমাতী ঘাটৰ দৃশ্য। যোৱা বছৰ ব্ৰহ্মপুত্ৰৰ বানে সহায় নিছিল নিমাতী ঘাট। কিন্তু মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতো মেৰামতি সম্পূৰ্ণ নহল এই নিমাতী ঘাটৰ। আৰু এই নিমাতী ঘাটতে সোমবাৰে হৈ গ'ল প্ৰিয়ংকা চোপ্ৰাৰ শ্বুটিং। কিন্তু সোমবাৰৰ দিনটো প্ৰশাসনৰ বৰমূৰীয়াসকল প্ৰিয়ংকাক লৈ ব্যস্ত থাকোঁতে ইয়াত এলাগী হৈ ৰ'ল মুখ্যমন্ত্ৰীৰ ৩০ এপ্ৰিলৰ ডেডলাইনৰ প্ৰসংগ। আৰু ইয়াকে লৈ অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাক প্ৰশ্ন কৰাত তেওঁৰ উত্তৰ শুনক। মই পৰ্যটন বিভাগৰে অধ্যক্ষ, গতিকে মথাউৰি মই অসম চৰকাৰৰ মুখপাত্ৰও নহয়। আৰু মানে প্ৰথম কথা হ'ল কি পৰ্যটন বিভাগৰ যি কথা আছে সেইখিনি মই ক'ব পাৰিম। এতিয়া এটা বিভাগ আছে মথাউৰি নিৰ্মাণ। চাওক, মই এই কথাটো কেতিয়াও নকওঁ যে ইয়াত সকলো ঠিক ঠাক আছে, কিন্তু এইটো কথা ঠিক যে আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰয়োজন পৰ্যটনৰ কাৰণেও। আৰু ইয়াততো নিমাতী ঘাট বা অসমৰ এই মথাউৰি সমূহৰ অৱস্থা বা অসমৰ গৰাখহনীয়াৰ অৱস্থাটো সকলো সময়তে সকলোৱে জানে। কিন্তু এইটো কথাও স্পষ্ট যে এই কামসমূহৰ লগে লগে আমি পৰ্যটন ক্ষেত্ৰখন আগবঢ়াবৰ কাৰণে আমাৰ যি দায়িত্ব, সেই দায়িত্ব আমি পালন কৰি থাকিব লাগিব। কিন্তু নিমাতী ঘাটৰ মেৰামতি কিয় শেষ কৰা নহল বুলি সাংবাদিকে আকৌ প্ৰশ্ন কৰাত পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীৰ প্ৰতিক্ৰিয়া আছিল এনেধৰণৰ। এই কথাসমূহৰ লগত মানে আন্তঃগাঁথনি বেয়া হলেই যে পৰ্যটক নাহিব তাৰ কথা নহয়। আমাৰ পৰ্যটন ক্ষেত্ৰখন অলপ বেলেগ। গতিকে তাৰ লগে লগে আমি এইটো কথাও চাব লাগিব যে পৰ্যটকসকল আহি সকলো ধৰণৰ সা সুবিধা পাবৰ কাৰণে যিসমূহ আন্তঃগাঁথনিৰ প্ৰয়োজন তাকো আমি ক্ৰমান্বয়ে আগবঢ়াই নিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব যে হাঁহটো আগতে নে কণীটো আগতে, এইটো কোৱালৈ দিগদাৰ। গতিকে সেইকাৰণে কথাটো হ'ল যে দুইটা সমানে সমানে আগবাঢ়িব। গতিকে অসমৰ আন্তঃগাঁথনিও চলি থাকিব, লগে লগে পৰ্যটন আগবাঢ়ি গৈ থাকিব। অসমলৈ অধিক সংখ্যক পৰ্যটক অহাটো সকলোৱে বিচাৰিছে, কিন্তু আন্তঃগাঁথনি উন্নয়ন নোহোৱাকৈ অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন সম্ভৱ হ'ব কেনেকৈ? কেমেৰা পাৰ্চন পৰাগৰ সৈতে যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।